নমস্কাৰ, মই ডক্টৰ হীৰেন। মই আজি আপোনালোকৰ আগত এটা বিষয় আলোচনা কৰিব আহিছোঁ। আৰু বিষয়টো হৈছে ফাৰ্টাইল পিৰিয়ড। ফাৰ্টাইল পিৰিয়ড মানে যি সময়ত শাৰীৰিক সম্পৰ্ক কৰিলে গৰ্ভধাৰণ হোৱাৰ সম্ভাৱনা বেছি থাকে। যদিহে চাইকেলটো ৰেগুলাৰ হয়, সময়মতে হয়, 28 দিন 30 দিনৰ ভিতৰত হৈ যায়, তেনেহ'লে প্ৰথম দিনাৰ পৰা হিচাপ কৰি 14 নম্বৰ দিনা আটাইতকৈ বেছি সম্ভাৱনা থাকে। যেতিয়া ডিম্বাণুটো ডিম্বাশয়ৰ পৰা ওলাই আহে, ই ভিতৰত প্ৰায় 24 ঘণ্টা থাকে। গতিকে তাৰ একদিনৰ পিছত থাকিব পাৰে, একদিনৰ পিছলৈকে মানে 15 নম্বৰ দিনলৈকে থাকিব পাৰে। গতিকে সেইদিনাও সম্ভাৱনা বেছি থাকে। এতিয়া যদিহে এহাল দম্পতীয়ে গৰ্ভধাৰণ হ'বলৈ চেষ্টা কৰি আছে, তেনেহ'লে তেখেতলোকে কোন দিনা কেনেধৰণে শাৰীৰিক সম্পৰ্ক কৰা উচিত। 12 নম্বৰ দিনা, 14 নম্বৰ দিনা আৰু 16 নম্বৰ দিনা, এইকেইদিনাই হৈছে আটাইতকৈ বেছি সম্ভাৱনাপূৰ্ণ দিন হয়। 11 নম্বৰ দিনাতকৈ আগত সম্ভাৱনা একেবাৰে কম, আৰু 18 নম্বৰ দিনাৰ পিছত সম্ভাৱনা একেবাৰে কম। যদিহে এদিন এৰি এদিন শাৰীৰিক সম্পৰ্ক কৰা হয়, তেতিয়া পুৰুষজনৰ শুক্ৰাণুখিনি পূৰঠ হ'বলৈ সময় পায় আৰু সফল হোৱাৰ সম্ভাৱনা বেছি থাকে। মানে এবাৰ যদি পুৰণা শুক্ৰাণুখিনি ওলাই গ'ল, আকৌ নতুনখিনি ঠিক হ'বলৈ প্ৰায় 48 ঘণ্টামান লাগে। গতিকে এই সময়টো দিয়া ভাল। দিয়াৰ পিছত তেনেদৰে এদিন এৰি এদিন, মানে 48 ঘণ্টাৰ মূৰে মূৰে শাৰীৰিক সম্পৰ্কটো কৰিলে 12, 14 আৰু 18 নম্বৰ দিনত, 12, 14 আৰু 16 নম্বৰ দিনত শাৰীৰিক সম্পৰ্ক কৰিলে সম্ভাৱনাটো বাঢ়ি যায়। গতিকে যিসকল নতুনকৈ বিয়া পতা পুৰুষ মহিলাসকলে সংসাৰৰ পৰিকল্পনা কৰিছে, সংসাৰ বহুৱাৰ পৰিকল্পনা কৰিছে, তেওঁলোকে যদিহে মেন্সটো ৰেগুলাৰ হয়, তেওঁলোকে এই দিনকেইটাত 12, 14 আৰু 16 নম্বৰ দিনা শাৰীৰিক সম্পৰ্ক কৰিব পাৰে। কিন্তু তাৰ আগতে তেওঁলোকৰ যদিহে থাইৰয়ড আছে বা প্ৰলেক্টিন হৰম'ন বেছি থাকিলে, ছুগাৰ থাকিলে বা শাৰীৰিক ওজন বেছি থাকিলে, এইখিনি অলপ এজন ডক্টৰৰ লগত কনচাল্ট কৰি লোৱা ভাল। তাৰপিছত তেওঁলোকে আগবাঢ়িব পাৰে। এইদৰে সম্পৰ্ক কৰাৰ পিছত যেতিয়া মেন্সৰ দিন বাঢ়িব, তেতিয়া ৰাতিপুৱাৰ প্ৰথম পেচাবখিনি লৈ প্ৰেগনেঞ্চি টেষ্ট কৰিব লাগে। যদিহে পজিটিভ আহে, তেনেহ'লে ফলিক এচিড খাব লাগিব। ফলিক এচিডটোৱে একমাত্ৰ, মানে সেই সময়ত একমাত্ৰ দৰৱ, পৰাপক্ষত বেলেগ দৰৱ খাব নালাগে। যদিহে দৰকাৰ হয়, তেনেহ'লে এটা হৰম'নেল ছাপৰ্ট বা ইক'স্প্ৰিন এনেকুৱা ধৰণৰ খাব পাৰি। কিন্তু অকল নৰ্মেল, সম্পূৰ্ণ সুস্থ থাকিলে অকল ফলিক এচিড খালেই হৈ গ'ল। ফলিক এচিডটো বেবীৰ গ্ৰ'থৰ কাৰণে বহুত দৰকাৰী। ই মানে ধৰি লওক ব্ৰেইন, চকু, মানে মগজু, চকু, নাৰ্ভ এইবিলাকৰ গঠনত সহায় কৰে। গতিকে এই সময়ত এইখিনি বস্তু যেতিয়া গঠন হয়, গতিকে ফলিক এচিডটো বেছিকৈ লাগে মাকৰ দেহৰ পৰা। গতিকে ফলিক এচিডটো বহুত দৰকাৰী। তাৰপিছতে 2 সপ্তাহৰ পিছতে এটা ট্ৰান্সভাজাইনেল ছ'ন'গ্ৰাফি কৰা হয়।
ট্ৰান্সভাজেনেল ছ'ন'গ্ৰাফিটো কৰি বেবীটো গ্ৰ'থ আহিছেনে নাই আৰু তাৰ ফিটেল হাৰ্ট ৰেটটো চোৱা হয়। ফিটেল হাৰ্ট ৰেট চোৱা মানে বেবীটো ঠিক আছে, গ্ৰ'থ আহিছে, 2 সপ্তাহৰ পিছতেই চোৱাটো আটাইতকৈ উপযোগী। সেই সময়ত পৰাপক্ষত পেটত হেঁচা পৰা কাম কৰিব নালাগে। বেছিকৈ চিৰিয়ে উঠা নমা, যিটো মানে একদম ভাগৰ লাগি যোৱাকৈ এক্সাৰচাইজ তেনেকুৱা ধৰণৰ কৰিব নালাগে। এনেই ঘৰত ভাত বনোৱা, শাক পাচলি কটা তেনেকুৱা ধৰণৰ কাম কৰিব পাৰে, সৰু সুৰা কাম, কিন্তু একদম ভাগৰ লাগি যোৱাকৈ কাম কৰিব নালাগে। আৰু ভ্ৰমণৰ কথাটো যদিহে ক'ৰবাত যাব লগা হয় তেনেহ'লে ট্ৰেইনত গ'লে ভাল। পৰাপক্ষত আমাৰ যিহেতু ৰাস্তাবিলাক বহুতেই খাল, ডাঙৰ ডাঙৰ খাল আছে, গতিকে গাড়ীত নোযোৱাই ভাল, গ'লেও লাহে লাহে যাব লাগে। তাৰপিছত আৰু খাদ্যৰ ক্ষেত্ৰত সেউজীয়া শাক পাচলি, ফল মূল এইবোৰ খালে ভাল। এণ্টিঅক্সিডেণ্ট থাকে, ফলিক এচিড থাকে। আৰু মাছ, মাংস, কণী, গাখীৰ এই বস্তুখিনি খালে ভালকৈ সিজাই খাব লাগে। আধা সিজোৱাকৈ খোৱা, আগদিনা ৰান্ধি থোৱা খাদ্য পৰাপক্ষত নোখোৱাই ভাল। এইবিলাকে যদি ডায়েৰিয়া কৰে তেনেহ'লে বেবীৰ গৰ্ভপাতৰ আশংকাটো বাঢ়ি যায়। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে। বাহিৰৰ খাদ্য, যিখিনি জাংক ফুড, মানে আমাৰ জাংক ফুডখিনি পৰাপক্ষত নোখোৱাই ভাল, কিয়নো এইবিলাকত কেলৰি বেছি থাকে, পুষ্টি কম থাকে। গতিকে এইখিনি পৰাপক্ষত এৰি দিয়াই ভাল। আৰু তাতে ধৰি লওক কি ইনফেকশ্যন আহিব পাৰে, কেনেকৈ ধৰণে বনাইছে তাৰ ওপৰতো কথা, আপুনিতো চাই থকা নাই। গতিকে পৰাপক্ষত এই নেদেখাকৈ বনোৱা বস্তুখিনি পৰাপক্ষত এৰি দিয়াই ভাল। এইখিনিয়ে প্ৰথম ল'ব লগা সাৱধানতা। সাধাৰণ কথা, যদি পালন কৰে তেনেহ'লে আপোনাৰ বেবী কিবা বিসংগতি হৈ, ইনফেকশ্যন হৈ পিনি ভিতৰত বিসংগতি হোৱা তেনেকুৱা ধৰণৰ সম্ভাৱনাবিলাক কমি যায়। ধন্যবাদ। মোক যদি আপোনালোকে কথা পাতিব বিচাৰে, হোৱাটছএপ নাম্বাৰটো তলত দিয়া হ'ব। যদিহে মোক লগ কৰিব বিচাৰে, মই ডিব্ৰুগড় জে জে মেমৰিয়েল হস্পিটেলত থাকোঁ, সদায় থাকোঁ, নিশ্চয় আহিব পাৰে। ধন্যবাদ।